এজন মানুহে অন্ধকাৰ ৰাতিত সহায় বিচাৰিলে কিন্তু যি মানুহে তাক বচালে সেইজন মানুহ আছিল নে আন কিবা বলক আৰম্ভ কৰোঁ এখন সৰু গাঁৱত সাবিৰ নামৰ এজন যুৱক বাস কৰিছিল এদিন সি কাম শেষ কৰি দেৰিৰেকৈ ঘৰলৈ উভতি আহিছিল ৰাতি বহুত দেৰি হৈছিল ৰাস্তাটো আছিল সম্পূৰ্ণ নিৰ্জন হঠাৎ লাইট অফ হৈ গ'ল চাৰিওফালে অন্ধকাৰ সাবিৰ ভয় খালে সেই সময়তে পিছফালৰ পৰা শব্দ আহিল কোনোবা আছে নেকি সাবিৰৰ হৃদয় জোৰে জোৰে ধপধপ কৰিবলৈ ধৰিলে সি লাহেকে ক'লে হে আল্লাহ মোক বচাওক হঠাৎ দূৰত এজন মানুহ দেখা পালে সেই মানুহজনে ক'লে ভয় নকৰিবা মই তোমাক পথ দেখুৱাম সাবিৰ অলপ সন্দেহ কৰিলে আপুনি কোন মানুহজন মাত্ৰ হাঁহি দিলে আহা মোৰ পিছে পিছে আহা সাবিৰে তাৰ লগত খোজ লৈ আগবাঢ়িল কিছু সময়ৰ ভিতৰতে সি নিজৰ গাঁও পালে সাবিৰ কবলৈ ওলাইছিল ধন্যবাদ কিন্তু সেই মানুহজন গায়েব পিছদিনা সাবিৰে সেই মানুহজনক বিচাৰিলে কতো বিচাৰি নাপায় এটা ল'ৰাক সুধিলে কোনেও নাজানে গাঁৱৰ এজন বুঢ়া মানুহে ক'লে বাবা আল্লাহে কেতিয়াবা তেওঁৰ বান্দাক সহায় কৰিবলৈ অদৃশ্যভাৱে মানুহ পঠায় সাবিৰৰ চকুত পানী আহিল আল্লাহে কেতিয়াও তেওঁৰ বান্দাক এৰি নিদিয়ে লাইক কৰক কমেণ্ট কৰক আল্লাহ মহান ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব